নমস্কাৰ লাৰ্ণিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হুইচ ক্ৰিকেট প্লেয়াৰ will be honored with Arjun Award 2023? কোনজন ক্ৰিকেট খেলুৱৈক 2023 অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মহম্মদ শামি। অৰ্থাৎ 2023 বৰ্ষত মহম্মদ শামিক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট own the most medal in the first খেলো ইণ্ডিয়া পেৰা গেমছ? প্ৰথম খেলো ইণ্ডিয়া পেৰা গেমছত কোনখন ৰাজ্যই সৰ্বাধিক পদক লাভ কৰিছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হাৰিয়ানা। অৰ্থাৎ প্ৰথম খেলো ইণ্ডিয়া পেৰা গেমছত হাৰিয়ানাই সৰ্বাধিক পদক লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ফ্ৰম আছাম অন দ্য সাহিত্য একাডেমী এৱাৰ্ড 2023? তলৰ কোনে অসমৰ পৰা সাহিত্য একাডেমী বঁটা 2023 লাভ কৰিছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইজন। অৰ্থাৎ প্ৰণৱজ্যোতি ডেকা, যোধাবীৰ ৰাণা, নন্দেশ্বৰ দৈমাৰী ওপৰৰ আটাইকেইজনে অসমৰ পৰা 2023 বৰ্ষত সাহিত্য একাডেমী বঁটা লাভ কৰিছে। এইখিনিতে অসমীয়া সাহিত্যৰ বাবে প্ৰণৱজ্যোতি ডেকাই তেখেতৰ শ্ৰেষ্ঠ গল্প নামৰ গ্ৰন্থখনৰ বাবে লাভ কৰিছে। বড়ো সাহিত্যৰ বাবে নন্দেশ্বৰ দৈমাৰীয়ে জিউ চাফ্ৰনি দখনৰ বাবে লাভ কৰিছে। আৰু নেপালী সাহিত্যৰ বাবে যোধাবীৰ ৰাণাই তেখেতৰ এখন ৰচনাৰ বাবে লাভ কৰিছে। নেপালী সাহিত্যৰো সংস্কৃতিকো পৰিচয়ৰ বাবে লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চিটি PM মোদী ইনাউগ্ৰেট দ্য ৱৰ্ল্ড লাৰ্জেষ্ট মেডিটেশ্যন চেণ্টাৰ? কোনখন চহৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ উদ্বোধন কৰিলে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাৰাণসীত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট উইল খেলো ইণ্ডিয়া ইয়থ গেমছ বি অৰ্গেনাইজ? কোনখন ৰাজ্যত খেলো ইণ্ডিয়া যুৱ গেমছ অনুষ্ঠিত হ'ব? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তামিলনাডুত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ক্লাইমেট পাৰফৰ্মেন্স ইণ্ডেক্স 2023? জলবায়ু পৰিৱৰ্তনৰ প্ৰদৰ্শন সূচাংক 2023ত ভাৰতৰ স্থান কিমান? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সপ্তম। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ইজ ইণ্টাৰনেশ্যনেল হিউমেন ছলিডাৰিটি ডে চেলিব্ৰেটেড এভৰি ইয়াৰ? মানৱ সংহতি দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 20 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে হু অন দ্য সাহিত্য একাডেমী এৱাৰ্ড 2023 ফৰ হিন্দী নভেল মুঝে পেহচানো? হিন্দী উপন্যাস মুঝে পেহচানোৰ বাবে সাহিত্য একাডেমী বঁটা 2023 কোনে লাভ কৰিছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সঞ্জীৱ। অৰ্থাৎ মুঝে পেহচানোৰ বাবে সঞ্জীৱে 2023 বৰ্ষত হিন্দী সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি আফটাৰ দ্য ডিমাইজ অফ দ্য ৰুলাৰ অফ হুইচ কাউণ্ট্ৰি দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেড এনাউন্স ওৱান ডে ষ্টেট মৰ্ণিং? শেহতীয়াকৈ কোনখন দেশৰ শাসকৰ মৃত্যুৰ পিছত ভাৰত চৰকাৰে এদিন ৰাজ্যিক শোক ঘোষণা কৰিছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কুৱেইট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম বট পেট কামিন্স হু বিকাম দ্য ছেকেণ্ড মষ্ট এক্সপেঞ্চিভ প্লেয়াৰ ইন IPL হিষ্ট্ৰী? IPLৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হোৱা পেট কামিন্সক কোনটো দলে কিনিলে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ছানৰাইজ হায়দৰাবাদ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ হিষ্টৰিকেল চাইট অফ আছাম
has been submitted for UNESCO World Heritage Site 2023-24? অসমৰ কোনটো ঐতিহাসিক স্থান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 2023-24ৰ বাবে দাখিল কৰা হৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মৈদাম। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ ৰিচেণ্টলি বিকাম দ্য থাৰ্ড ওমেন গ্ৰেণ্ডমাষ্টাৰ অফ ইণ্ডিয়া? শেহতীয়াকৈ ভাৰতৰ তৃতীয় মহিলা গ্ৰেণ্ডমাষ্টাৰ কোন? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বৈশালী ৰমেশ বাবু। আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে হু হেজ টেকন অথ এজ এ নিউ চিফ মিনিষ্টাৰ অফ মিজোৰাম? মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত লৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লালডো হোমা। এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।